কিবা কবা মুচি পচাও এমএলএ একদম কিছুমান যে সিকিউৰিটি অফিচাৰ থাকে যে তেনেকুৱা টাইপ তাকে খোজ বিলাক অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি এই আহিলো আৰু নাইক এখন চাই যাওঁ নাইখন চাই বৰ ডাঙৰ নিজৰ এটা আছে বোলে হয় নেকি এমেৰিকা বনাইছে আচ্ছা তাকে চাই যাওঁ আচ্ছা ঠিকে আছে আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল খাই আছো খুব খাই মানে পেট বাঢ়ি গৈছে পেটটো বাঢ়িছে জানো পেট ডাঙৰ হৈ গৈছে এসপ্তাহত আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিবা ক'ব নেকি এমেৰিকা যে মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা শুভ মৰম দিছো আচ্ছা ভালকে থাকক খাই বৈ আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু এমেৰিকাটো উৎপাত কৰে বৰ আচ্ছা আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণক ক'ব লাগিব এই বিষয়ে হয় নেকি এইটুকুৰাত কাটি পেলাই যে উঠাই লৈ যাব পাৰি হয় আমাৰ মানুহৰ মানে তাকে পানীখিনি চাব ভাল লাগিছে পাৰিব তাৰপৰা কাৰেণ্টটো উৎপাদন হ'ব আমাৰ ঘৰে ঘৰে লাইটবিলাক জ্বলিব তাকে আপোনাৰ সিটো পাৰে আপোনাৰ এইটো কানাডা গতিকে হনুমান দাস জাবতা মাৰিলে যাব পাৰি তালৈ তাকে First Maid of the Mist was a coal-fired steamboat. The Maid of the Mist Look boat at that! the President, King, and countless other tourists from same spot by a Maid of the Mist boat. To the extreme left of the Horseshoe Falls is Terrapin Point, through which passes the international borderline between the United States and Canada. Beneath us, the water plunges to a depth of 180 feet, or 55 meters. The water that flows over the falls comes from 4 of the 5 Great Lakes. From here, the water goes down the Niagara River to Lake Ontario, then the St. Lawrence River, and finally to the Atlantic Ocean. কি জুবিন এইটো এইটো মানে এটা খুব ভাল পিয়ানিষ্ট তেখেত হয় নেকি 200 বছৰ আগতে মৰিলে আচ্ছা পিয়ানো বজাই আছে এতিয়া তাৰ হেৰিটো ৰাখি দিনে খোলাটো কংকালটোৱে বজাই আছে তেখেতৰ মাত বোল নাই অকল বজাই থাকে তেখেত কিবা কবা মুচি পচাও এমএলএ একদম কিছুমান যে সিকিউৰিটি অফিচাৰ থাকে যে তেনেকুৱা টাইপ তাকে খোজ বিলাক অসমত জুবিন গাৰ্গ আপুনি কিবা ক'ব নেকি এই আহিলো আৰু নাইক এখন চাই যাওঁ নাইখন চাই বৰ ডাঙৰ নিজৰ এটা আছে বোলে হয় নেকি এমেৰিকা বনাইছে আচ্ছা তাকে চাই যাওঁ আচ্ছা ঠিকে আছে আৰু বাকী আপোনাৰ এতিয়ালৈকে বৰ্তমান আমেৰিকা এক্সপিৰিয়েঞ্চ কেনেকুৱা খুব ভাল খাই আছো খুব খাই মানে পেট বাঢ়ি গৈছে পেটটো বাঢ়িছে জানো পেট ডাঙৰ হৈ গৈছে এসপ্তাহত আৰু আমাৰ আমেৰিকা ৰাইজৰ কাৰণে কিবা ক'ব নেকি এমেৰিকা যে মোৰ মৰম দিলো আৰু বিহুৰ শুভকামনা শুভ মৰম দিছো আচ্ছা ভালকে থাকক খাই বৈ আচ্ছা বেছি উৎপাত কৰিলে বেয়া আৰু এমেৰিকাটো উৎপাত কৰে বৰ আচ্ছা আৰু আপুনি এতিয়া ফলটো চাই কি বুলি ভাবিছে পানীখিনি দেখিবলৈ কেনেকুৱা লাগিছে আপোনাৰ এইটো অসমত লৈ যাবলৈ পাৰিলে ভাল হয় তৰুণক ক'ব লাগিব এই বিষয়ে হয় নেকি এইটুকুৰাত কাটি পেলাই যে উঠাই লৈ যাব পাৰি হয় আমাৰ মানুহৰ মানে তাকে পানীখিনি চাব ভাল পাৰিব লাগিছে তাৰপৰা কাৰেণ্টটো উৎপাদন হ'ব আমাৰ ঘৰে ঘৰে লাইটবিলাক জ্বলিব তাকে আপোনাৰ সিটো পাৰে আপোনাৰ এইটো কানাডা গতিকে হনুমান দাস জাবতা মাৰিলে যাব পাৰি তালৈ তাকে First Maid of the Mist was a coal-fired steamboat. The Maid of the Mist Look boat at that! the President, King, and countless other tourists from same spot by a Maid of the Mist boat. To the extreme left of the Horseshoe Falls is Terrapin Point, through which passes the international borderline between the United States and Canada. Beneath us, the water plunges to a depth of 180 feet, or 55 meters. The water that flows over the falls comes from 4 of the 5 Great Lakes. From here, the water goes down the Niagara River to Lake Ontario, then the St. Lawrence River, and finally to the Atlantic Ocean. কি জুবিন এইটো এইটো মানে এটা খুব ভাল পিয়ানিষ্ট তেখেত হয় নেকি 200 বছৰ আগতে মৰিলে আচ্ছা পিয়ানো বজাই আছে এতিয়া তাৰ হেৰিটো ৰাখি দিনে খোলাটো কংকালটোৱে বজাই আছে তেখেতৰ মাত বোল নাই অকল বজাই থাকে তেখেত